হে গাইছ মোৰ নতুন এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ নহয় বা ভিডিঅ'টো মানে বেলেগৰ। মই এতিয়া মানে আজি তিনিচুকীয়া লটাৰী খেল আছিলে 11 জুন আজি। লটাৰী খেলখন সলনি কৰি দিয়া হৈছে মানে মই এতিয়া ইউটিউব চেনেলত পাই আপোনালোকক খবৰটো জনাই দিওঁ বুলি ভাবিছোঁ। মানে সেই ইউটিউব চেনেলত দিয়া মানে খবৰটো আপোনালোকে চাই লওক। 2 নং কন্দমণি গাঁৱৰ যিটো লটাৰী খেল আছিলে তিনিচুকীয়াৰ, এই তিনিচুকীয়া লটাৰী খেলখনৰ উপহাৰবোৰ দেখাবলৈ আছে। প্ৰথমতে এই তিনিচুকীয়াৰ পৰা বাইক আছে গাইছে, সকলো বস্তু কিনা হ'ল। সকলো বস্তু কিনা হ'ল, কিন্তু এটা কাৰণত এই খেলখন তেওঁলোকে কমিটিয়ে পষ্টপন কৰিব বিচাৰিছে। আমি কমিটিৰ ওচৰত আহিছোঁ, কমিটিৰ মানুহ ওচৰত আহকচোন। এই খেলখন তেওঁলোকে সকলো বস্তুৱে কিনিলে, চব মানে গাড়ী সকলো গাড়ী কিনিলে। আপোনালোকে এই খেলখন পষ্টপন কৰিব ওলালে, কিয় ওলালে বাৰু আছে? আপুনি কমিটিটো নহয়, এইপিনে আৰু এইপিনে অঁ, এতিয়া আপোনালোকৰ কওকচোন এই খেলখন কিয় পষ্টপন কৰিবলগীয়া হ'ল? পষ্টপন কৰা হ'ল মানে কি হ'ল, আপোনালোকৰ যিটো আমাৰ আৰক্ষী বিষয়া যিসকল আছে তেখেতসকলৰ যিটো অলপমান ডাঙৰীয়া যিখিনি আছে, এছ.পি. ছাৰ আছে, বাকীখিনি আছে, তেখেতসকলৰ যি নিৰ্দেশ ক্ৰমে আমি খেলখন মানে অহা সপ্তাহৰ ভিতৰত মানে আমি ক্লিয়াৰ কৰিম বুলি ভাবিছোঁ। বাকী গোটেইখিনি অনা হৈ গ'ল, কিন্তু তেখেতসকলে আমি অৱমাননা কৰিব নোৱাৰোঁ। তেখেতৰ আদেশ মৰ্মে আমি ভালকৈ আৰু সুচাৰুৰূপে যাতে পৰিচালনা কৰিব পাৰে আৰু সিহঁতৰো আমাৰ সহায় লাগে, সেইটো হিচাপত আমি এইটো আগবঢ়াই যাম। বাকীটো একো নাই, আমি খেল খেলাম আৰু খেলিব অহা সপ্তাহৰ ভিতৰত আপোনালোকৰ টাইম দুদিনৰ আগত দি দিয়া। এতিয়া মই আপোনালোকে মিডিয়া দিব আৰু যিটো পষ্টপন কৰিব আপোনালোকে আজি নিউজ মিডিয়া কিবা সেইখিনি পাব। এতিয়া আমাৰ অলৰেডি আপোনালোকে পাব। তেওঁলোকে জনাইছে যে খেল পষ্টপন হ'বলগীয়া কাৰণটো হৈছে প্ৰশাসনিক এছ.পি. ছাৰে যি কৈছে, এছ.পি. ছাৰ নিৰ্দেশমতে তেওঁলোকে খেলখন পষ্টপন কৰিবলগীয়া হৈছে বুলি জনাইছে। গতিকে নেক্সট সপ্তাহত খেলখন তেওঁলোকে হ'ব বুলি কৈছে। যদি কেতিয়া খেলখন হয় 2 দিন আগত তেওঁলোকে প্ৰকাশ কৰিব, আপোনালোকে সকলোৱে চাই ল'ব।